আজি মই উপস্থিত আছোঁ আমাৰ চতিয়া অঞ্চলৰ এইফালৰ পৰা আহিলে আমাৰ ৰেলালি ফালৰ পৰা আহিলে আমাৰ এইটো ৰাস্তা উদয়পুৰ আৰু এইফালে গ'লে আমাৰ চতিয়া চেণ্টাৰ আমাৰ কেমেৰা পাৰ্চনে কেমেৰাটো ধুনীয়াকৈ অকণমান লাহে লাহে ঘূৰাই দেখাই দিয়ে অডিয়েঞ্চক যাতে এই এৰিয়াটো আপোনালোকে মনত ৰাখিব লাগিব সকলোৱে মনত ৰাখিব লাগিব আকৌ এবাৰ আৰু ঘূৰি দিয়া সম্পূৰ্ণ ঘূৰা এইফালে ঘূৰি দিয়া ধুনীয়াকৈ ঘূৰি দিয়া বঢ়িয়া এইটো চাওক লোকেশ্যনটো চাওক আৰু বেকগ্ৰাউণ্ড দেখাই দিয়া আৰু এইকণ এটা আছে ৱাটাৰ চাপ্লাই এই ৱাটাৰ চাপ্লাইৰ সন্মুখতে এটা দোকান আছে যিটো দোকান নেকি সকলোকে প্ৰয়োজন আছে আমাৰ অসমত এই ঢোল বাজনা বাঁহী গীটাৰ হাৰমনিয়াম কীবৰ্ড এইসমূহ মিউজিক লাহে লাহে মেকানিক আমি পাবলৈ নাইকিয়া গতিকে এজন মেকানিক ইয়াত দিনে নিশাই কষ্ট কৰি পৰিশ্ৰম কৰি নিজৰ ঘৰ সংসাৰ চলাই আছে লগতে ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই আছে আজি এজন সফল ব্যক্তি আমাৰ কেমেৰা পাৰ্চন কেমেৰাখন লৈ আনা এজন সফল ঢোল মেৰামতি কৰি নতুনকৈ বনাই বিক্ৰীও কৰে আৰু লগতে ইয়াত গীটাৰৰ পৰা হাৰমনিয়ামৰ পৰা সকলো বস্তু সা সৰঞ্জাম আছে আপোনালোকে নজৰ ৰাখিব আৰু আমাৰ অসমৰ উন্নতি কৰিবৰ কাৰণে এনেকুৱাকৈ আমি ঢোলৰ লগত জড়িত হ'ব লাগিব তবলা খোল নামঘৰত যিহেতু দবাও কমাব লাগে দবা কেতিয়াবা বনাবও লাগে বেয়াও হয় ইয়াত সকলো ধৰণৰ কাম কাজ কৰে আৰু লগতে এটা শ্ব'ৰুম আছে আমাৰ কেমেৰা পাৰ্চন লৈ আনা এয়া চাওক ইমান ধুনীয়াকৈ ইয়াত সযতনে ঢোল বাজনা এইবিলাক বনাইছে ধুনীয়াকৈ সজাই থৈছে আৰু সন্মুখত বিহু আহি আছে আৰু বিহু বুলি ক'লে আমাৰ ঢোলটো প্ৰিয় তবলাৰ পৰা ঢোলৰ পৰা আপোনাৰ ঝুমুৰৰ ঢোলৰ পৰা সকলো ধৰণৰ সা সামগ্ৰী আছে কেমেৰা পাৰ্চনে ধুনীয়াকৈ কেমেৰাটো ঘূৰাই দেখাই দিয়া আমাৰ অসমত এনেকুৱা দোকানসমূহ লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে গতিকে আজি কষ্ট পৰিশ্ৰম কৰি খুৰাই এই সা সৰঞ্জামসমূহ নিজৰ মেহনত কষ্ট পৰিশ্ৰম কৰি আজি দিনে নিশাই এনেকৈ সযতনে সজাই আছে আৰু ৰাইজক উপহাৰ দি আছে আৰু ৰাইজক সহায় সহযোগ কৰি দিনে নিশাই কষ্ট কৰি মেৰামতি কৰি আমাৰ সাংস্কৃতিক জগতখনক উন্নত কৰি আছে এতিয়া ঝুমুৰ ঢোল বুলি ক'লে আমাৰ মনত পৰে নানা জাতি উপজাতি এই দেশেরে মাটি রোদ বরখুনে আমরা করি বাগান কাম চাগাছে আছে হামদের প্রাণ গতিকে আমাৰ অসমৰ হিন্দু ধৰ্ম মুছলিম ধৰ্ম বুলি কথা নাই সকলোৱে মিলি জুলি আমাৰ অসমৰ উন্নতি কৰিব লাগিব হিন্দু মুছলিম সকলোৱে আমি এজন মানুহে হয় তুমি কিয় আহিছা এই মই খোল নিবলৈ আহিছিলোঁ বনাব দিছিলা কিমান দিন হ'ল বনাব দিয়া আজি এসপ্তাহ হৈছে আৰু এইখন দোকানতে তুমি সদায় বনোৱা কৰি আছা আৰু তুমি মিউজিকেলত জড়িত হৈ আছা হয় হয় কিমান সুবিধা হৈছে তোমাৰ এইটো দোকান থকাৰ কাৰণে দোকানখন থকাৰ কাৰণে সুবিধাই হৈছে যেতিয়া যিটো বস্তু বিচাৰোঁ আমি তেতিয়াই পাওঁ গতিকে আপোনালোকে আহিব ধুনীয়াকৈ আজি খুৰাই ক'ব যে আমাৰ এই দোকানখন আপুনি কিমান দিনৰ পৰা কিমান কষ্ট পৰিশ্ৰম কৰি আপুনি এই দোকানখন ধৰি ৰাখিছে মোৰ দোকান বহুত বছৰ হৈ গ'ল কমচে কম 20 বছৰ পাৰ হৈ গ'ল এইখন দোকান চলাই আছোঁ হাৰমনিয়াম গীটাৰ সমস্ত আছে চব মিউজিকেল মালেই আছে চব ফিটিং আছে ডবা চবাই চব আছে তবলাৰ পৰা হাৰমনিয়ামৰ পৰা একদম গীটাৰৰ পৰা দুগী তবলাৰ পৰা চব ঢোল নেগেৰালৈকে আছে গতিকে আপোনালোকে আহিব এখন দোকানত আহি পেলাই আপোনালোকৰ নিজৰ নিজৰ মিউজিকেল লাইনৰ সামগ্ৰীসমূহ বনাব পাৰিব কিনিব পাৰিব আৰু লগতে ইয়াত সকলো ধৰণৰ বস্তুৱে আছে আৰু আমাৰ কেমেৰা পাৰ্চনক কেমেৰাটো পিছাই লৈ যোৱা মই ক'ম যে লোকেশ্যনটো আকৌ এবাৰ কৈছোঁ আমাৰ বিশ্বনাথ জিলাৰ আমাৰ চতিয়া উদয়পুৰৰ এই আমাৰ ৱাটাৰ চাপ্লাই সন্মুখতে দোকানখন সকলোৱে নজৰ ৰাখিব যাতে আমাৰ অসমখনত এই সাংস্কৃতিক জগতখনত যিসমূহ সা সৰঞ্জাম লাগে এইখিনি যাতে সদায় এনেকৈ খুৰাই আমাক কষ্ট পৰিশ্ৰম কৰি দিনে নিশাই মানে পৰিশ্ৰম কষ্ট কৰি ৰাইজৰ সেৱাত আগবঢ়াইছে আৰু আপডেট আনিব খুৰাই লাহে লাহে মোক কৈছে যে এই দোকানখন শ্ব'ৰুম কৰিব লাহে লাহে এতিয়া অলপ আৰ্থিক অৱস্থা অকণমান খুৰাৰ অকণমান জটিল চলি আছে কাৰণে শ্ব'ৰুমটো সোনকালে ওলাব পৰা নাই গতিকে লাহে লাহে আপডেট আহি যাব আপোনালোকৰ সহায় সহযোগ মৰম চেনেহ কৰি খুৰাৰ দোকানখন যাতে উন্নত হয় তাৰে কামনা কৰি আজি ভিডিঅ'টো আপোনালোকক উপহাৰ দিছোঁ আৰু আমাৰ অসমখনত উন্নতি কৰিবৰ কাৰণে সদায় আমি এনেকুৱা ধৰণৰ ব্যৱসায়ীসকলক সদায় সহায় সহযোগ কৰি আমি সদায় আগবঢ়াই দিব লাগিব বুলি মই আশাবাদী এতিয়া ভিডিঅ'টো শেষ কৰিছোঁ মই খুৰাক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আন্তৰিকতা জনাইছোঁ খুৰাৰ এই কষ্ট পৰিশ্ৰমসমূহ সফল হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় আই অসম জয় জুবিন দা